ডাঙৰ আছিল, মাটিৰ ঘৰ আছিল, আৰু একোটা গোহালিত মহো আছিল যদি 20টা, গৰুও আছিল 20টা, এনেকুৱা এটা ভাল পৰিয়াল, যিটো মানে চহকী পৰিয়াল বুলি কয়, খেতিয়ক এনেকুৱা আছে। আৰু সেনেকুৱা পৰিয়ালৰ কাষতে ময়ো ডাঙৰ হৈছোঁ, সৰুতে খাওৰঙতে। যিয়ে নহওক, কিন্তু তাৰ পিছত লাহে লাহে সেই কৰ্মী মানুহবিলাক, সেইবিলাকে ইয়াৰে মাটি জংঘল ভাঙিয়ে সকলোৱে বহিছিল ইয়াতে। ইয়াতে এই ওদালগুৰি অঞ্চলটোত একচুৱেলি মানুহ আগতে নাছিল বোলে, চব জংঘল ভাঙি বহা মানুহ। আৰু বিশেষকৈ মানুহৰ আক্ৰমণৰ পিছত যেতিয়া ইংৰাজৰ যিটো বেটেলিয়ান আহিছিল, ত্ৰিপুৰাত হেডকোৱাৰ্টাৰ আছিল, গোৰ্খা ৰেজিমেণ্ট বুলি কয়, সেই ৰেজিমেণ্টটো ইফালে আছিল। আৰু সেইকাৰণে অসমত নেপালী মানুহ বহুত বেছি, আৰু সেই চব গোৰ্খাবিলাকৰ বংশধৰ। আপোনালোকে যদি ভালকৈ হেৰি কৰে, গোৰ্খাবিলাকৰ বংশধৰ আমাৰ ইয়াতো যিমান আছে এইবিলাক চব গোৰ্খাৰে বংশধৰ, আৰু তেওঁলোকে মানুহক খেদিছে। যিয়ে নহওক, এই সকলোৱে এইবিলাক চব উচ্ছল হৈছিল। গতিকে ইয়াতে জংঘল পৰি গৈছিল, ইয়াতে বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে, যেনেকৈ ঝাৰখণ্ডৰ পৰা আহিছে কিছুমান আগৰো আছিল, 2-এটা ক'ৰবাত বাচি গৈছে। গোটেই ইতিহাসটোত আমাৰ এই অঞ্চলৰ সকলোৱে পাছত আহিছে, বড়োই হওক, যিয়ে নহওক, যিমান সম্প্ৰদায় আছে সকলোৱে পাছত আহিছে। বিশেষকৈ 1836ৰ পিছত এইখিনি হ'ল আমাৰ ইতিহাস। আমি তাৰপিছত একেলগে বাস কৰিছোঁ, মানুহেই নাছিল ইয়াতে বুলি কৈছিল। গতিকে এই মানুহখিনিয়েই যিহেতু ওদালগুৰিত আমি একেলগে বাস কৰি আছোঁ, গতিকে এই যিটো চাওতালসকলৰ যিটো আগৰ সংস্কৃতি আছিল, সেইটো মাজতে পাহৰি পেলোৱাৰ নিচিনা হৈছিল। সেইটো বাদ দি এতিয়া আপোনালোকে কি কৰিব লাগে, যিহেতু এটা জাগৰণ আনিব লাগে, আনিব ধৰিছে যিহেতু, তাক ভালকৈ সেই জাগৰণটো আনিব লাগে, নিজৰ বৈশিষ্ট্যবিলাক ফুটাই তুলিবৰ কাৰণে যত্ন কৰিব লাগে। আৰু শিক্ষা দীক্ষাত আগবাঢ়ি যোৱাৰ কাৰণে প্ৰতিটো পৰিয়ালেই যত্ন কৰিব লাগে। আৰু যিসকলে শিক্ষা দীক্ষাত অলপ আগবাঢ়িছে, যেনে বিমলে, তেওঁ আগবাঢ়িছে কাৰণে তেওঁ এটা নেতৃত্ব লৈছে, নহয় জানো? গতিকে সেনেকৈ নেতৃত্ব সকলোৱে গাঁৱে গাঁৱে যিজনে শিক্ষিত হৈছে অলপ, তেওঁ গাঁৱত সেই গাঁৱত তেওঁ নেতৃত্ব ল'ব লাগে। আমাৰ বেয়া স্বভাৱবিলাক বাদ দিয়াৰ কাৰণে যত্ন কৰিব লাগে, পঢ়া শুনাত আগবাঢ়ি যোৱাৰ কাৰণে আমি যত্ন কৰিব লাগে। এইখিনি কৰক, তেতিয়াহ'লে আপোনালোকৰ জাতিটো যেতিয়া উন্নতি হ'ব, আমাৰো উন্নতি হ'ব, আমি চুবুৰীয়াবিলাকৰো আমাৰো উন্নতি হ'ব। কাৰণ এইবিলাকক বাদ দি আমি অসমীয়া জাতি নহয়, আমি সকলোকে লৈহে অসমীয়া জাতি। অসমীয়া বুলি ক'লে এটা নিৰ্দিষ্ট মানুহক দেখুৱাব নোৱাৰে এইটোৱে অসমীয়া, আৰু বাকী বেলেগ চব লগ লাগিয়ে আমি অসমীয়া। গতিকে এখন ফুলনি বুলি ক'লে যেনেকৈ বিভিন্ন ফুল আছে, এটা ফুলক লৈ ফুলনি নহয়, ঠিক তেনেকৈ আমাৰ সকলোবিলাকেই লগ লাগি আমি এটা অসমীয়া জাতি। সেই আমাৰ অসমীয়া জাতিটোৰ অংগ যদি ক'ৰবাত খুন হৈ আছে, আমি সকলোৱে লগ লাগি তাক ঠিক কৰাৰ কাৰণে যত্ন কৰিব লাগে। আমিও সেইকাৰণে এই দশম কামৰূপ দিছম উৎসৱটোত আমিও সেইকাৰণে আগবাঢ়ি আহিছোঁ, কৰাৰ কাৰণে ভালকৈ যেনেকৈ নহওক ভাল হওক এটা